পুনৰবাৰ স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ব্লগলৈ আপোনালোকক। আজি আমি গৈ আছোঁ গোগামুখত ভাওনা আছে ৰামপৰাজয় সীতাৰ পাতাল গমন। গতিকে আশা কৰিছোঁ আপোনালোকে আজিৰ এই ব্লগটো চাই বহুত বেছি ভাল পাব। গতিকে স্কিপ নকৰিব, ব'লক মোৰ লগত। হাই গাইজ, আমি স্বাগতম জনাইছোঁ তিনন্দা ইউটিউব চেনেললৈ। আজি আমি গোগামুখত ভাওনা কৰিবলৈ যাওঁ। ভাওনা কি? ৰামপৰাজয় সীতাৰ পাতাল গমন। এতিয়া আমি আছোঁ ক'ত? এতিয়া আমি গৰিয়াঘাট। আমাৰ লগত কোন কোন আছে? লগত পাপুদা আছে, বিক্ৰম দা আছে, পঞ্জিত দা আছে, বেদা আছে, তিনন্দা, মই। আজি ব্লগিং চেনেলটো মই দায়িত্ব ইয়াক দিছোঁ, ই আজি আধাখিনি ব্লগ কৰিব দেই। তুমি নোলোৱালৈকে মেকআপ নকৰালৈকে তুমি চলাব লাগিব দেই ইউটিউব চেনেলটো। মইতো মেকআপ কৰি দিম ন, কথাবোৰ তই ক'ব লাগিব আকৌ। গুড। আমাৰ লগত আছিল পাপুদা, দিল বৰা আৰু বসন্ত বৰুৱা, প্ৰাণজিৎ গায়ন আৰু আপোনাৰ অভিজ্ঞানম, যিয়ে আমাৰ লগত লবৰ চৰিত্ৰত অভিনয় কৰে, আৰু তেওঁৰ দেউতাক আৰু বহুকেইজন ব্যক্তি যাব। তেওঁলোকৰ বাবে আচলতে ৰৈ আছিলোঁ আমি। পাৰ হৈয়ে থাকোঁ জাজিমুখলৈ ইপাৰ সিপাৰ এনেকুৱা। আজি আমি গোগামুখত ভাওনা কৰিব পৰা আহিছোঁ। ডাঙৰকৈ ক ৰামপৰাজয় সীতাৰ পাতাল গমন। আমাৰ গোটেই আজি পাৰ্টি আহিছে। পাপুদা দপদপাই নাহিবি, পাপুদা, বসন্ত, বিক্ৰম, দেৱাশীষ, গুৱাহাটীৰ পৰা আহিছে। আমি দুখন নৈ পাৰ হ'ব লাগিব, দিশো পাৰ হৈছোঁ, দলং বনাই আছে। আৰু এইখন নদীত পাৰ হোৱাৰ চিষ্টেমটো দেখুৱাই দিয়া আকৌ। এইখন নদী আমি ৰছিত পাৰ হৈছোঁ, দেখিছে ন? দাদা ৰছিত আনিছে। আমাৰ অভিজ্ঞানম আহিছে। অভিজ্ঞানমে ব্লগৰ আৰম্ভণি অভিজ্ঞানমে কৰিছে। দিচাংমুখৰ ফালে আহি থাকোঁতে দেখিলোঁ ইমান এটা ধুনীয়া পৰিৱেশ। সঁচাকৈ আমাৰ অসমখন যে সেউজীয়াৰে ভৰা আৰু ইমান ধুনীয়া। কলৈ যাওঁ? কেই নাজানো? ভাওনা কৰিবলৈ আহিছে, নাজানিলে কেনেকৈ হ'ব আকৌ? নাজানে বোলে সি। এয়া বৰ্তমান আমি টেকেলি ফুটা ঘাটত লেণ্ডিং কৰিছোঁ দেই। টেকেলি ফুটা কোনটো? ফুটা নাই। এয়া আমি পাই গ'লোহি শিৱসাগৰৰ পৰা বাহিৰে ফেৰী যাত্ৰা কৰি ঢকুৱাখানা পালোহি। এই নদীখন কি নদী? কিমান ধুনীয়া ভিউ। ইয়াৰ লগত বিক্ৰম আৰু দেৱা আহি আছে আমাৰ। অলপ দূৰ আহিছিলোঁহে, সেয়া পেটে মাত দিলেই নহয়, টিং টং। গতিকে ভাবিলোঁ আমি প্ৰথমে পেট পূজাটো কৰি লওঁ, পাতলীয়াকৈ কিবা এটা। বাকী ভাওনা ঘৰলৈ গৈ দেখোন খাবলৈ পামেই। আজি আপুনি গোগামুখলৈ প্ৰথম আহিছে, আমাৰ অনুভৱটো কওকচোন। না, আপুনি আজি প্ৰথমে আহিছে বুলি কোৱা শুনিছিলোঁ। দিল, আপুনি এইবোৰ জেগা দেখি পাইছেনে আজিলৈকে? হা, কাৰ কাৰণে পালে আজি? আপোনাৰ বহুত লাজ কৰিছে। বসন্তৰ ৰাক্ষস সহজে আগৈ দিয়া। বসন্ত আগৈ দিয়া। আগৈ দিয়া পঞ্জিত। আইঅ' পাপুদাক মানিছোঁ দেই, বেলেগ ৰাক্ষস আকৌ আপুনি। একদম এইখন খাওঁতে ঘামি গৈছেনে বাৰু? দিলে আকৌ ষ্টাইলত খাইছে, বহুত ছোৱালী নিচিনাকৈ খাইছে। দিল একদম নাৰী মনটো। এই আমাৰ পাপুদাই খাই আছে। দেৱাই একদম মুহতিয়াই আছে পূৰা। দেৱাই মানুহটো চাই কিন্তু খাব পৰা নাই সিমানটো আকৌ। একেই হেৰি বিক্ৰমো একেবাৰে মানুহটো ইমান হেৰি আহল বহল। মই আকৌ মুকুৰাত খাই দিওঁ দেই যিকোনো বস্তু। লক্ষ্য দা চোতা দৰ্শক।
No, move. এই দাঁতকেইটাই খাব পাৰিছে নে চাওঁ ই কৰি দে আমি বৰ্তমান আহি পালোহি আহি পাই এতিয়া অলপ ৰেষ্ট কৰিম ৰেষ্ট কৰি গা ধুই ৰেষ্ট কৰি আপোনালোকক ডাইৰেক্ট ৰাতি লগ পাম চাবলৈ নাপাহৰিব চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰিবলৈ নাপাহৰিব স্কিপ নকৰিব অঁ চৰি স্কিপ নকৰিব চৰি নেচাৰেল চব বস্তু মই নেচাৰেলি মই এনেকৈয়ে থাকোঁ মানে মানুহটো মোক শুধৰাই দিলেহে মই শুধৰোঁ মানে মই এইবোৰ নাকাটোৱে মই এডিট নকৰোঁ মানে ডাইৰেক্ট দি দিম আৰু ধন্যবাদ চাই থাকিব আপোনালোকে ৰাতি লগ পাম ডাইৰেক্ট এনেকৈ কৰিম এনেকৈ কৰি এনেকৈ ডাইৰেক্ট মোক বেলেগ এটাৰ ওপৰত দেখা পাব বাই আমাৰ বৰ্তমান শিৱসাগৰৰ পৰা অহা সকলোবোৰ মানুহ আহি উপস্থিত হ'লহি এতিয়া আমি সকলো ভাওনা গৃহলৈ যাবলৈ মনদীপ একদম টোপনীয়া টোপনীয়া হেৰি হৈ আহিছে মনদীপ কেতেকী অনুভৱ কোৱা বহুত অনুভৱ ভাল গাড়ী খাই আহিছোঁ চ' মানে বহুত এক্সাইটেড হৈ আছে এক্সাইটেড আজিৰ ভাওনাস্থলী আমি পাই গ'লোহি জিপে হয়নে দাদা জিপে হয়নে মানে অনলাইন পে'মেণ্ট নকৰে ন ইমান ছোৱালী নিচিনাকৈ যে লোৱা নাই হাই বসন্ত অঁ এই তুমি কিবা এয়া পাঞ্জিত খবজব গান নামটো কি পাঞ্জিত খবজব গান পাঞ্জিতটো খবজব বুলি কৈছে ই সেইটো কৰাই নাই প্ৰয়োজন হ'ব তেওঁলোক গঢ়িম যিহেতু মই খবজব তোক খবজব বুলি চবেই কেলে কয় আচলতে মই কামবোৰ স্পীডত কৰোঁ নাই আৰু তেওঁলোকৰ কাৰণে মানে আজি দিলোঁ নহয় কামটো 10টা বজাত ধৰা মই মানুহজনক চিঠি এখন দিব লাগে সেই চিঠিখন মানে তেওঁলোকক দিয়াৰ লগে লগে 1টা বজালৈকে চিঠি প্ৰিণ্টেই নহয় মানে মই আকৌ 9টাতে কৰি দিওঁ মানে ইমান কষ্ট কৰে তাৰ বাবে অকালতে হেৰুৱাবলগীয়া হ'ল নকৰিব কাক পাঞ্জিতক এই চাইড অঁ চাইডটো তোক আকৌ হাঁহিছে দেই কি হয়নি আকৌ মই কৈছোঁ নি তোৰ ক'ত টপাটো চলি আছে দেখোন এয়া কি ক'ম কি হ'ল বেয়া মান নামাৰিবা এইটো ছ'চিয়েল মিডিয়াত যাব ন এইটো অসমে চাব এইটো মই কি ক'ম ক'বলৈ শিকাই চুলিটো কি তই চুলিটো মই কাটি থৈছোঁ নে চুলিটো হৈছে চুলিটো কাটি থৈছে আৰু মানে এই কি পৃথিৱীত মই অকল টপা নি নহয় টপা কি মানুহ নহয় নি গুড থেংক ইউ টপা কি মানুহ নহয় নি তোমাৰ চেনেলটো আৰু আগবাঢ়ি যাওক পৃথিৱীত ধনী ধনী মানুহবোৰ টপা দেখোন গুড মই ধনী হ'বলৈ আশীৰ্বাদ কৰা গুড আজি লখিমপুৰৰ দুজন বন্ধুক লগ পাইছোঁ দেই বহুত দিনৰ পিছত পাইছোঁ ইয়াতে কৰিছিলোঁ মই আজি তোমাক প্ৰথম লগ পাইছোঁ আকৌ প্ৰথম এনেই নামটো শুনি থাকোঁ এইয়া আমি আজি সাজু হৈ গ'লোঁ সাজু হৈ এতিয়া আমি সকলোকে দেখুৱাম কোনে কি লৈছে আমাৰ চবৰে মেকআপ কৰি আজৰি আমি আজি পৰিৱেশটো বিশেষকৈ বহুত বেছি ঠাণ্ডা একদম একো হাই হুৰমি নাই আমাক এটা এক্সট্ৰা আপোনাৰ হেৰিত দিছে মেকআপ কৰিবৰ বাবে আমি ধুনীয়াকৈ মেকআপ চেকআপ কৰি ৰেডি হৈ এতিয়া আমাৰ লগত আছে কোন কোন আমি চব দেখুৱাম আপোনালোকক চাই থাকক স্কিপ নকৰিব হেল্ল' গাইজ হেল্ল' ইমান ধুনীয়া ধুনীয়া মানুহ এজনী বিকু এয়া বিকু এয়া আমাৰ নামটো নাজানো খালি তোমাৰ নামটো জানো উপেন দেই আৰু এয়া আমাৰ হেৰি ৰাজা একদম অনুভৱবোৰ কওঁ তোমালোকৰ অঁ আমি দুবাৰ হৈছে 2 নম্বৰ হৈছে আজি বিকুক প্ৰথম লগ পাইছোঁ ইমান ভাল লাগিলে একদম মেকআপ কৰা সময়খিনি পটককৈ পাৰ হৈ গ'ল বিৰাট ভাল লাগিলে মানে ভাল লাগিলে একদম অন্তৰৰ পৰা কৈছোঁ ভাল লাগিলে বাকী ভাল লাগিলে বুলি ক'লোঁ কিন্তু হেৰি এই চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি ময়ো কৰিম বুলি কোৱা ময়ো কৰিম ঠিক আছে চাম এতিয়া এতিয়া ঠাণ্ডা নে গৰম অকণমান হচ্ছে এয়া আমাৰ হনুমান ৰেডি হনুমান টুডে শ্ব'ৰ কাৰণে ৰেডি হৈ গ'ল এয়া আমাৰ লক্ষ্মণ এই চিমাৰ নামাৰা নি চিমাৰ নাই চিমাৰ কিবলৈ পইচা পাতি নিদিয়ে ৰাতি পাপুলি পাপুদা আজি কি আপোনাৰ চৰিত্ৰটো কৈ দিয়ক ডাঙকে কওক ডাঙকে ক'ব নোৱাৰে নি অঁ কিমান ওলাই আছে এই আমাৰ অপূৰ্বতা বহি আছে এই আমাৰ দিল বৰা বহি আছে কাৰাকে অভিজ্ঞান মেকআপ নকৰাকৈ হাই বসন্ত
হেমন্ত বৰুৱা তোমালোকে আন্ধাৰে মুন্ধাৰে শ্ব' কৰা নি এয়া বাল্মীকি হয়নে আজি মই জনক নন্দিনী সীতা প্ৰথম চিনটো কৰি আহিলোঁ আৰু বিশেষ বহুত দৰ্শক আছে দৰ্শকৰ ইমান সমাদৰ ইমান দৰ্শক আহিছে ভাল লাগিছে আৰু ভাওনাখন ইমান মন দি আছে বহুত ভাল লাগিছে আৰু চাওঁচোন আহক বাকী ভিতৰত কি হৈ আছে কিবা এটা কৈ দে আকৌ ওলাইছে বুলি কৈ দে আশীৰ্বাদ কৰিব দিয়া দাঁতকেইটা দেখুৱাই দে দাঁতকেইটা দেখুৱাই দে দাঁতকেইটা ইয়াৰ দাঁতকেইটা চাই দিয়া আহোঁ তাত মেকআপ অলপ কৰি দিয়া এয়া আমি মোৰ প্ৰথম চিনকেইটা কৰি মই আজৰি হ'লোঁ এতিয়া মই ছেকেণ্ড চিনৰ বাবে গেৰুৱা কাপোৰযোৰ লৈ ল'লোঁ আৰু আপোনালোকক আজি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ গতিকে দুখিত সেইবাবে ভিডিঅ' মানে একো কৰিবলৈ আমাৰ গ্ৰীণ ৰুমৰ পৰা ভাওনা ঘৰলৈ যথেষ্ট দূৰ হয় অলপ দূৰ যাব লাগে গতিকেলৈ ভিডিঅ' কৰা তেনেকুৱা ব্যক্তি মই বিচাৰি নাপালোঁ গতিকে ব্লগতেই শেষ কৰি থৈ দিলোঁ আমাৰ আজি ব্লগ মানে এনেকৈ চলিছে আৰু আমাৰ হনুমান ৰেডি হৈছে হনুমান ময়ো যাব লাগিব নহয় লগতে অঁ তোমাৰ হাত যুদ্ধ আছে ঠিক আছে লগ পাম ভাওনা আমি শেষ কৰি বৰ্তমান এয়া বেগৰ চেইন মাৰিবলৈ ৰৈ আছোঁ এয়া আমাৰ লগত আছে আজি সুদৰ্শন আজি বাল্মীকি কৰিছিলে ভাল গাইছে দেই বাল্মীকি কৰিছিলে এইটো মোৰ বাল্মীকি চৰি বাল্মীকি অঁ এই সুদৰ্শনে বৰ ধুনীয়া গালে দেই আজি বাল্মীকিটো ভাল লাগিলে মোৰ তাৰ লগত আৰু প্ৰথম কথা সুদৰ্শন হেৰি আমিও একে শিকি আছোঁ আৰু শিকি মানুহে শেষ কৰিব নোৱাৰে ন কেতিয়াও অভিজ্ঞতা শিকিব লাগে মুখস্থ আছে ভিডিঅ' ব্লগ কি অঁ সেৱা কৰিছে কিবা এটা কৰি দিয়ক দাদাই খাওক সত্যম দাই পূৰা একদম এক ঠাইলৈ লৈ লৈছে পূৰা একদম দবাই দিব আৰু সত্যম দাই পূৰা গান গাই খামগৈ এতিয়া অঁ কিমান এয়া মহামিলন দেই একদম লখিমপুৰৰ সকলোৱে খাদ্য প্ৰণালী সকলোকে লগ পাম তেতিয়া আজিৰ ব্লগটো ইমানতে সামৰি মাৰিলোঁ পুনৰবাৰ লগ পোৱাৰ আশাৰে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি শুভৰাত্ৰি ন সুপ্ৰভাত বাই বাই